বাস্তু শাস্ত্ৰৰ মতে কোনফালে মূৰ থৈ শুব লাগে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভুল নকৰিব। বাস্তুৰ মতে কোনফালে মূৰ থৈ শুব লাগে জানি লওক। বিবাহিত জীৱন সুখী হ'লে জীৱনটো সহজ হৈ পৰে, কিন্তু স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোৱাটো সাধাৰণ কথা। কেতিয়াবা আপোচ কৰা হয়, কেতিয়াবা বহুত চেষ্টাৰ পিছতো দম্পতীহালে ইজনে সিজনৰ লগত মিলন ঘটাব নোৱাৰে। কিন্তু আপুনি জানেনে, ঘৰখন ঠিক নহ'লেও জীৱনত সমস্যা হ'ব পাৰে। বাস্তু দোষৰ বাবে দম্পতীহালৰ মাজত কাজিয়া, আৰ্থিক সংকট, মানসিক চাপৰ দৰে সমস্যাৰ সৃষ্টি হয়। বাস্তুৰ বিশেষজ্ঞৰ মতে ভুল দিশত শুই থাকিলেও বাস্তুৰ দোষ সৃষ্টি হয়। এনে পৰিস্থিতিত সদায় সঠিক দিশৰ ফালে মুখ কৰি শুব লাগে। বাস্তু শাস্ত্ৰৰ মতে কোনটো দিশত মূৰ থৈ শুব লাগে জানি লওঁ আহক। বাস্তু শাস্ত্ৰৰ মতে পশ্চিম ফালে মুখ কৰি শুব নালাগে, কিয়নো এই দিশটো টোপনিৰ বাবে শুভ বুলি গণ্য কৰা নহয়। পশ্চিম দিশত শুই থাকিলে জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মূৰটো পশ্চিম ফালে মুখ কৰি শুই থাকিলে মনৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও স্বাস্থ্যৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ভুল দিশত শুই থাকিলে স্বামী স্ত্ৰীৰ মাজত বিবাদৰ সৃষ্টি হয়, যাৰ ফলত কাজিয়াৰ সৃষ্টি হয়। ইয়াৰ বাবেই জীৱনত সুখ আৰু শান্তি নাথাকে আৰু পৰিয়ালত বিশৃংখলতাৰ সৃষ্টি হয়। টোপনিৰ শুদ্ধ দিশ বাস্তুশাস্ত্ৰত উল্লেখ আছে, যি অনুসৰি দম্পতীয়ে সদায় মূৰটো দক্ষিণ ফালে মুখ কৰি শুব লাগে। বৈজ্ঞানিকভাৱে টোপনিৰ বাবে দক্ষিণ দিশটোৱে উত্তম বুলি গণ্য কৰা হয়, কিয়নো চুম্বকীয় শক্তিৰ প্ৰৱাহ দক্ষিণৰ পৰা উত্তৰলৈ হয়, যাৰ বাবে ই আমাৰ শৰীৰত ইতিবাচক প্ৰভাৱ পেলায়। দক্ষিণ ফালে মুখ কৰি শুলে জীৱনত সুখী হ'ব, বিবাহিত জীৱনটো সুখী আৰু স্বাস্থ্যও ভাল। গতিকে মূৰটো দক্ষিণ ফালে মুখ কৰি শুব লাগে। ধন্যবাদ।